आजादी का अमृत महोत्सव फालिथायजों लोब्बा लाखिनानै सान्तिपुर गोजौ फरायसालियाव ब्लक थाखोनि सावस्रि मेला हाबाफारि लादों। चिरां जिल्लानि सिङाव थानाय सान्तिपुर गोजौ फरायसालियाव आजादी का अमृत महोत्सव फालिथायजों लोब्बा लाखिनानै सान्तिपुर गोजौ फरायसालियाव ब्लक थाखोनि सावस्रि मेला हाबाफारि लानाय जादों। बे हाबाफारियावनो गोबां रोखोमनि बेमारफोरखौ नायनायबो जायो आरो देहानि थाखाय मोजां मैगंफोरखौ जायोब्ला मा भिटामिन मोननो हागोन आरो मा मुलाम्फा दं बेखौबो दिन्थिफुंनाय जायो। बे हाबाफारियावनो बाहागो लाना 30 नं सिडली बियाबनि एमएलए जयन्त बसुमतारी बिथाङा गामिनि दुखुथिया नखरफोरनो देहानि सांग्रांथि होनाया जोबोद गोनां, बेखौनो लानानै आजादी का अमृत महोत्सव फालिथायजों लोब्बा लाखिनानै सान्तिपुर गोजौ फरायसालियाव बे ब्लक थाखोनि सावस्रि मेला हाबाफारिखौ लानाय जादों होनना फोरमायो। प्रत्येकटा साब डिविजन बा जिला पर्यायत आमार स्वास्थ्य मेला स्वास्थ्যৰ এটা এৱাৰনেছৰ কাৰণে আৰু ৰোগীসকলক চিকিৎসা দিয়াৰ কাৰণে এই স্বাস্থ্য মেলাটো কৰা হৈছে। আজি চিৰাং জিলাৰ মোৰ সমষ্টি চিডলী সমষ্টিৰ অন্তৰ্গত এই শান্তিপুৰ হাইস্কুল প্ৰাংগণত এটা হেল্থ মেলা কৰা হৈছে আৰু হেল্থ মেলাৰ লগতে ইয়াত আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আমাৰ চাইল্ড ডেভেলপমেণ্ট অফিচাৰ যোগেদি আমাৰ পচনৰ মানে এৱাৰনেছ এটা ইয়ালৈ মানে ৰখা হৈছে, যাৰ দ্বাৰা আমি গৰ্ভৱতী মহিলা তথা লেক্টেটিং মাদাৰ হওক এই অৱস্থাত কেনেকুৱা খাদ্যবস্তু খাব লাগে ইয়াৰ এটা প্ৰদৰ্শন ইয়াত কৰা হৈছে। আৰু মই ভাবোঁ যে আমাৰ এই অঞ্চল আমাৰ ভিতৰুৱা য'ত গাঁওবোৰ আছে, য'ত নেকি আমাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰৰ ফালৰ পৰা আমাৰ শাৰীৰিক সুস্থতাৰ কাৰণে আমাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যি সুবিধাবোৰ চিকিৎসাৰ সুবিধাবোৰ দিয়া হৈছে সেইবিলাকো তেখেতসকল নাজানে বহুতে। ইয়াৰ এটা এৱাৰনেছৰ লগতে ইয়াত মানে স্বাস্থ্য এটা পৰীক্ষা ইয়াত কৰা হৈছে। পৰীক্ষা কৰি ইয়াত ঔষধ পাতিও দিয়া হ'ব আৰু স্বাস্থ্য পৰীক্ষা কৰাৰ লগে লগে ইয়াত জেনেৰেল মেডিচিনৰ পৰা আৰম্ভ কৰি ইয়াত গাইনকলজি ডক্টৰ ইয়াত আছে, আই স্পেচিয়েলিষ্ট ইয়াতে ৰখা হৈছে, মেলেৰিয়াৰ কাৰণে ইয়াত আছে, যক্ষ্মা ৰোগৰ কাৰণে ইয়াতে ৰখা হৈছে আৰু যিবিলাকে ভেকচিন লোৱা নাছিলে আমাৰ COVID-19ৰ এই ভেকচিনৰ এটা ব্যৱস্থা ইয়ালৈ কৰা হৈছে। তো মই আশা কৰোঁ যে আজি এই আমাৰ শান্তিপুৰ অঞ্চলৰ বৃহত্তৰ অঞ্চল য'ত নেকি মেডিকেল ফেচিলিটি তেনেকুৱা ইয়ালৈ নাই, তো এই মেলাটো কৰাৰ পিছত নিশ্চয় এটা সজাগতা আহিব আৰু যিবিলাকে মানে অৰ্থৰ অভাৱত চিকিৎসাৰ কাৰণে দূৰ দূৰণিলৈ যাব পৰা নাছিল, আজিৰ এই মেডিকেল কেম্পৰ যোগেদি তেখেতসকল নিশ্চয় সহায়ক হ'ব আৰু তেওঁলোকে সুস্থ এটা স্বাস্থ্য লৈ ভাল এটা সুন্দৰ এটা জীৱন যাপন নিশ্চয় কৰিব পাৰিব, এইটোকে মই আশা ৰাখিছোঁ। মই ধন্যবাদ দিছোঁ আমাৰ চিৰাং জিলাৰ আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ তেখেতলৈ আৰু তেখেতৰ যি টীম আমাৰ ডক্টৰ টীম আছে, ইয়াত মেলেৰিয়াৰ ডিপাৰ্টমেণ্ট আছে, সকলোকে মই আন্তৰিক শুভেচ্ছা যাচিছোঁ। আৰু আমাৰ যি মেডিকেল টীম আছে নাৰ্ছৰ পৰা আৰম্ভ কৰি যি মেডিকেল টীম তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আমাৰ ছ'চিয়েল ৱেলফেয়াৰ তথা ICDS প্ৰজেক্টৰ আমাৰ যিবিলাক ৱাৰ্কাৰবিলাক আছে বা যিবিলাক অফিচাৰসকল আছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আজিৰ এই যিটো হেল্থ মেলা হেল্থ কেম্প, এই হেল্থ কেম্পটো যাতে সুচাৰুৰূপে সম্পন্ন হওক, আগলৈ আমাৰ চৰকাৰৰ যে সুবিধা এই সুবিধাবোৰ যাতে তেখেতসকলে জ্ঞাত হওক, কাৰণ বহুতেই নাজানে আজি স্বাস্থ্য বিভাগৰ যোগেদি আমাৰ মহিলাসকলক আমাৰ কেঁচুৱাসকলক কি এটা আঁচনিৰ দ্বাৰা লাভান্বিত কৰিবলৈ গৈ আছে সেইখিনিও নাজানে। আৰু আজি ইয়াত হেল্থ মেলাৰ লগে লগে ইয়াত সজাগতা এটা মানে মেল এটা শিবিৰ কৰা হৈছে। ইয়াৰ দ্বাৰা নিশ্চয় চৰকাৰী আঁচনিৰ বিষয়ে আমাৰ জনসাধাৰণে অৱগত হ'ব আৰু ৰাইজে যিমান সজাগ হ'ব সিমানেই আমাৰ নিৰোগী হিচাপে আমি যেনেকৈ স্বাস্থ্যটো যেনেকৈ সম্পত্তি বুলি কোৱা হৈছে, স্বাস্থ্যটো সেই স্বাস্থ্যটো সম্পদটো কেনেকৈ আমি বজাই ৰাখিব পাৰোঁ এইখিনি নিশ্চয় জ্ঞাত হ'ব। হয়, যোৱা প্ৰায় এমাহ ধৰি ইয়াত মানে বৰষুণ হৈ আছিলে, ধুমুহা বৰষুণ, ইয়াৰ লগতে এতিয়া
ৰংজালী বৈশাগু ৰঙালী বিহু বিচুৱা আৰু বাহা উৎসৱ চলি আছে সেই ইয়াৰ কাৰণে হয়তো কিছুমানে সেই নাচ গান বা তেনেকৈ নিজৰ বিহু বা পৰম্পৰাগত যি তেওঁলোকৰ যি আছে সেইটো পালন কৰাৰ কাৰণে কিছুমানে হয়তো জ্ঞাত হ'লেও তেওঁলোকে হয়তো আহিব পৰা নাই আৰু কিছুমানে আজি বহু মানে দিনৰ পিছত একমাহ পিছত আজি ৰ'দটো ওলাইছে কাৰণ এমাহটো মানে মেঘেদি ঢাকি ৰখা আছিলে কিছুমানে হয়তো ধান চান শুকাব পৰা নাছিল আজি এই এটা সুবিধাটো তেওঁলোকে গ্ৰহণ কৰিব বিচাৰিছে এই সুযোগটো ল'ব বিচাৰিছে যাৰ কাৰণে যেনেকৈ মানে আমাৰ ইয়াত জনসাধাৰণে এই আজিৰ মেলাৰ যোগেদি তেওঁলোকে মেডিকেল এইড বা মেডিকেল ফেচিলিটি তেওঁলোকে গ্ৰহণ কৰিব লাগিছিল সেইখিনি হয়তো হোৱা নাই তথাপিতো মই যি দেখিছোঁ যে ইয়াত 6-7জন ডক্টৰ ইয়াত বহি আছে ৰোগীসকলে আহিখিনি নিজৰ চেকআপ কৰি ওলাই গৈ আছে তো মই যি ধাৰণা কমচে কম ইয়াত 2-2.5 হাজাৰমান জনসাধাৰণ ইয়াত আহিছে আৰু তেখেতসকলে নিজৰ দেহাৰ মানে চেকআপ কৰিখিনি সেইখিনি সুবিধা তেওঁলোকে ল'বলৈ সক্ষম হৈছে নাই ভাৰত হ'ল গণতান্ত্ৰিক দেশ আৰু ইয়াত মাল্টি পাৰ্টি ছিষ্টেম আছে তো মাল্টি পাৰ্টি ছিষ্টেম যদিও হয় আজি আপ হ'ব পাৰে কালি বেলেগ এটা পাৰ্টিওতো আহিব পাৰে তাত এইটোতো বাধাটো দিব নোৱাৰি সেইকাৰণে কোনোবা এটা পাৰ্টিয়ে ইয়াত সোমালে কোনোবা এটা পাৰ্টিয়ে ইয়াত প্ৰৱেশ হ'লেই কোনোবা এটা পাৰ্টিৰ কিবা এটা মানে ক্ষতি হ'ব পাৰে সেই কথাটো নহয় কিন্তু কোনটো পাৰ্টিয়ে জনসাধাৰণক কিমানখিনি আশ্বস্ত ল'ব পাৰিছে জনসাধাৰণে কিমানখিনি তেওঁলোকে বিচৰা ধৰণে মানে কাম কাজবোৰ কৰিব পাৰিছে ইয়াৰ ওপৰত নিশ্চয় ব্যক্তি কৰিব সেইকাৰণে মই নাভাবোঁ যে কোনোবা এটা দলটো ক'ৰবাত প্ৰৱেশ কৰিলে কোনোবা এটা পাৰ্টিৰ কিবা এটা হ'ব UPPৰ কিবা হ'ব সেইখিনি মই নাভাবোঁ बाक्सा सालबारि मुखुमानि सिङाव थानाय रायजो राजा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां किरण एन्टारप्राइज जेराव नोंथांमोना मोननो हागोन नोंथांनि फालांगि खालामनायाव गोनांथि जानाय टाटा योदा ट्राक आरो ई-रिक्शा लोगोसे नोंथांनि न' बां लुनायाव गोनांथि जानाय बाला अन्थाइ सिमेन्ट इटा बाक्सा जिल्ला सालबारि मुखुमानि सालबारि भबानिपुर लामायाव थानाय बे किरण एन्टारप्राइजआव नोंथांनि थांना थानायनि जिउआव गोनांथि जानाय टाटा योदा ट्राक ई-रिक्शा आरो बाला अन्थाइ सिमेन्ट इटाफोरखौ गोरलैयैनो मोननो हागोन गोनांथि जानाय सुबुंफोरा 9101113708 आरो 9401079621 जानबुं अनजिमायाव खौरां लाहरनो हागोन